নতুন শব্দৰ সৃষ্টিৰ বাবে আৰু বিভিন্ন অৰ্থত ব্যৱহাৰৰ বাবে ধাতু আৰু প্ৰতিপাদিকৰ পিছত যিবোৰ বৰ্ণ বা বৰ্ণসমষ্টি যোগ হয়, সেই বৰ্ণ বা বৰ্ণসমষ্টিকে প্ৰত্যয় বুলি কোৱা হয়। প্ৰত্যয় হৈছে 4 প্ৰকাৰৰ: কৃৎ প্ৰত্যয়, স্ত্ৰী প্ৰত্যয়, তদ্ধিত প্ৰত্যয় আৰু নিৰ্দিষ্টবাচক প্ৰত্যয়। কৃৎ প্ৰত্যয় ক্ৰিয়া বিভক্তিৰ বাহিৰে বেলেগ বেলেগ অৰ্থত ধাতুৰ পিছত যিবোৰ প্ৰত্যয় যোগ হয় তাকে কৃৎ প্ৰত্যয় বোলে। যেনে সা যোগ অন শাওন, নাচ যোগ অনি নাচনি ইত্যাদি। তাৰ পিছত হৈছে তদ্ধিত প্ৰত্যয়। শব্দ বিভক্তিৰ বাহিৰে যিবোৰ প্ৰত্যয় শব্দৰ পিছত যোগ হয় সেইবোৰ প্ৰত্যয়কে তদ্ধিত প্ৰত্যয় বোলে। যেনে ইয়া, ইয়ে ইত্যাদি। তৃতীয়টো হৈছে স্ত্ৰী প্ৰত্যয়। স্ত্ৰীলিংগত ব্যৱহাৰ হোৱা আ, ই, অনি আদি প্ৰত্যয়বোৰক স্ত্ৰী প্ৰত্যয় বোলে। যেনে কোঁৱৰ যোগ ই, কুঁৱৰী, বৰুৱা যোগ অনি, বৰুৱানী ইত্যাদি। শেষৰটো প্ৰত্যয় হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয়। যিবোৰ প্ৰত্যয়ৰ ব্যৱহাৰে বস্তুৰ বা প্ৰাণীৰ আকৃতি, প্ৰকৃতি বা লিংগ আদিৰ পৰিমাণ নিৰ্দিষ্টকৈ বুজাই দিয়ে তেনে প্ৰত্যয়ক নিৰ্দিষ্টতাবাচক প্ৰত্যয় বোলে। যেনে মানুহটো, বিচনাখন, গৰু জাক ইত্যাদি। আজি আমি প্ৰত্যয়ৰ বিষয়ে শিকিলোঁ। প্ৰত্যয় কাক বোলে, ই কেই প্ৰকাৰৰ আৰু ইয়াক ক'ত ব্যৱহাৰ কৰা হয়। তো আমি নেক্সট ভিডিঅ'টিত অসমীয়া ভাষাৰ কিছুমান জতুৱা ঠাঁচৰ বিষয়ে আলোচনা কৰিম। এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি থওক আৰু ভিডিঅ'বোৰ প্ৰথমে পাবৰ বাবে বেল আইকনটোও টিপি থ'ব। আজিলৈ ইমানে, ধন্যবাদ।